হয়, আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ এজন প্ৰতিদ্বন্দ্বী হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মই নথৈ আনন্দিত যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে এখন নিষ্ঠা, এটা সততা থকা, এটা আইডিঅলজি থকা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে মোক যি প্ৰাৰ্থিত্ব হিচাপে মোক তেখেতসকলৰ তালিকাত যোগ্য হিচাপে লিপিবদ্ধ কৰিলে, এইটোত মই অশেষ কৃতজ্ঞ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, এই যেতিয়া মই টিকট প্ৰাৰ্থিত্ব পাইছোঁ, লগে লগে সমগ্ৰ পৰ্বতজোৰাবাসী ৰাইজৰ মাজত এনেকুৱা এটা উৎফুল্লিত দেখা পোৱা গৈছে, যিটো নেকি নজিৰবিহীন ঘটনা। আপোনালোকক বহুত দিনৰ পৰা লগ পাইছোঁ, যিহেতু আপোনালোকে ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপে বিভিন্ন সময়ত আপোনালোকেও জানে যে ৰাইজে মোক কিমানখিনি মৰম দিছে, কিমানখিনি সঁহাৰি দিছে। আৰু এই মৰম, সঁহাৰি, ভালপোৱা, শ্ৰদ্ধা আৰু ভক্তিবোৰ মই এটা এটাকৈ লগত লৈ আপোনালোকৰ আশীৰ্বাদ লগত লৈ পেলাই মই আগন্তুক দিনবোৰত আগুৱাই যাম। আৰু নিশ্চিতভাৱে ৫ নং পৰ্বতজোৰাবাসী ৰাইজে মোক বিপুল ভোটত জয়ী কৰাব বুলি মই দৃঢ় বিশ্বাসী। চাওক, যেতিয়া মই নিজে প্ৰাৰ্থী আৰু ৰাইজে যি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, গাঁৱৰ এজন সাধাৰণ ঘৰৰ একেবাৰে সহজ সৰল জনতাকো যদি আপুনি আজি সোধে, তেখেতসকলে ক'ব নহয় আশ্ৰাফুল ইছলামক ভোট দিব লাগিব। তো এইটো কি? এইটো এটা বুজা যায় ন যে ৰাইজে কাৰ পক্ষত আছে। গতিকে মোৰ কোনো প্ৰতিদ্বন্দ্বিত্ব নহ'ব বুলি মই দৃঢ় বিশ্বাসী।